নমস্কাৰ পোছাক হ্যান্ডলুম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। আজি আপোনালোকক দেখুৱাবলৈ লৈছো আমি হাতে বোৱা হ্যান্ডলুমৰ মিক্স ডাইটছৰ মেখেলা চাদৰ ল'ব পাৰিব মাত্ৰ 2850 रुपीजত 2850 টকাত একেবাৰে অফাৰ প্ৰাইজত দিয়া হৈছে। এজোৰ চাব পাৰে ইয়াৰ কালাৰটো একেবাৰে আনকমন হয় মেৰুন কালাৰ হুটা আৰু অৰেঞ্জ কালাৰ হুটাৰে কাম কৰা হৈছে। চাব পাৰে গুটি চাদৰখনতে ঘনকে বুটা দিয়া হৈছে। এটো আঁচলটো আপোনাৰ কিংখাপ ডিজাইনেৰে কাম কৰা হৈছে আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন। এইবোৰ মিক্স ডাইটছ আপোনাৰ হ্যান্ডলুমৰ হয় হাতে বোৱা হয়। চাব পাৰে ইয়াত টছ প্লাস পলিষ্টাৰ মিক্স আছে। এখন মেখেলা থাকিব ইয়াৰ লগত থাকিব আপোনাৰ চাদৰৰ সাইড পাৰিখিনি আৰু ব্লাউজৰ পিছটো হাতত ভাবে পাৰি আছে। একেবাৰে ডিসকাউন্ট অফাৰত দিয়া হৈছে পোছাকৰ পৰা আপোনালোকে ল'ব পাৰিব মাত্ৰ 2850 টকা 2850 रुपीजত ল'ব পাৰিব। এজোৰো চাব পাৰে এজোৰ ক্ৰীম কালাৰৰ ওপৰত আপোনাৰ গ্ৰীন কালাৰ হুটাৰে কাম কৰা হৈছে আৰু হোৱাইট গুণাৰে মিনা দিয়া হৈছে। এখন চাদৰখন থাকিব গুটি চাদৰতে বুটাখিনি আছে ঘনকে। এটো আঁচলটো এইখিনি থাকিব চাদৰৰ সাইড পাৰিখিনি বহুতেই মৰম লগা হয়। পিছটো চাব পাৰে একেবাৰে কালাৰটো লাইট কালাৰ হয় মাইল হয় আৰু মেটেৰিয়েলটো বিশেষকৈ ভাল হয় মাৰ নাথাকে এইবিলাকত সফট মেটেৰিয়েলৰ হয়। এখন মেখেলা থাকিব আৰু ইয়াৰ লগতে থাকিব আপোনাৰ ব্লাউজৰ পিছটো। এটো আহিব ব্লাউজৰ পিছ হাতৰ বাবে এটা পাৰি দিয়া গৈছে। এজোৰ কাপোৰ আপোনালোকে মাত্ৰ 2850 টকা 2850 रुपीजত ল'ব পাৰিব। পাৰিখিনি অকন টানি দিবা ফটছে ওপৰলে। এজোৰো চাব পাৰে ইয়াৰ কালাৰটো একেবাৰে আনকমন হয় বিস্কিট কালাৰ টাইপৰ আপোনাৰ ইয়েলো কালাৰ হুটা ৰেড হুটা আৰু হোৱাইট গুণাৰে কাম কৰা হৈছে। গুটি চাদৰতে ঘনকে বুটা আছে। এটো আঁচলটো এইখিনি থাকিব চাদৰৰ সাইড পাৰিখিনি আৰু যদি ভিডিওবোৰ চাই আপোনালোকে ভাল পাই আছে তো লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ সাবস্ক্ৰাইব কৰিলেহে আপোনালোকে আমাৰ ভিডিও নটিফিকেশনবোৰ পোনপটীয়াকৈ পাব আৰু ভিডিওটো আপলোড হোৱাৰ লগে লগে আপোনালোকে চাব পাৰিব। ফেসবুক আৰু ইনষ্টাগ্ৰামত ফলো কৰিবলৈ নাপাহৰিব। এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 2850 रुपीजত 2850 টকাত ল'ব পাৰিব। এজোৰো চাব পাৰে ইয়াৰ কালাৰটো একেবাৰে আনকমন হয় ৰেড হুটা আৰু আপোনাৰ হোৱাইট হুটাৰে আৰু গোল্ডেন গুণাৰে কাম কৰা হৈছে। প্ৰত্যেকজোৰ কাপোৰৰে আপুনি কালাৰ কম্বিনেশ্যন আৰু ডিজাইন বিলাক বহুতেই ধুনীয়া পাব আৰু একেবাৰে অফাৰ প্ৰাইজত আপোনালোকলৈ আগবঢ়োৱা হৈছে। আৰু ইয়াৰ লগত এখন মেখেলা থাকিব। পোছাকত এতিয়া দুৰ্গা পূজাৰ উপলক্ষে বহুতেই ধুনীয়া ধুনীয়া অফাৰ দিয়া গৈছে। কাপোৰ বহুতেই কম প্ৰাইজত আপোনালোকে লাভ কৰিব পাৰিব। সেইবাবে আহিব আপোনালোকৰ পছন্দৰ কাপোৰজোৰ আপোনালোকে যাতে নিজৰ কৰি ল'ব পাৰে। এখন মেখেলা থাকিব মেখেলাখনটো চাব পাৰে বেছ ওপৰলৈকে বুটা দিয়া হৈছে। এইবোৰ প্ৰিমিয়াম কোৱালিটিৰ হয় বহুতেই ধুনীয়া। এই কাপোৰজোৰ আপোনালোকে মাত্ৰ 2850 টকা 2850 रुपीजত ল'ব পাৰিব। এজোৰ চাব পাৰে গ্ৰে কালাৰৰ ওপৰত আছে আপোনাৰ ৰাণী পিংক কালাৰ হুটা ৰয়েল ব্লু আৰু কপাৰ গুণাৰে কাম কৰা হৈছে। গুটি চাদৰতে বুটা আছে ঘনকে চাব পাৰে। এটো আঁচলটো হয় আৰু ইয়াৰ লগত থাকিব মেখেলাখন। এইখন চাব পাৰে মেখেলাখনতো ঠিক ওপৰলৈকে কাম কৰা হৈছে। এখন মেখেলা থাকিব ইয়াৰ লগতে থাকিব আপোনাৰ চাদৰৰ সাইড পাৰি আৰু ব্লাউজৰ পিছৰ হাতৰ বাবে এটা পাৰি দিয়া গৈছে। এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 2850 টকা 2850 रुपीजত ল'ব পাৰিব। এজোৰ চাব পাৰে এজোৰো বহুতেই ধুনীয়া একেবাৰে পিস্তা গ্ৰীন কালাৰত আছে আৰু বটল গ্ৰীন কালাৰ হুটা আৰু হোৱাইট গুণাৰে কাম কৰা হৈছে। আৰু গুৱাহাটীত আপোনালোকক আমাৰ এড্ৰেছটো এবাৰ জনাই দিও। গুৱাহাটীত আমাৰ এড্ৰেছটো হৈছে পোছাক গুৱাহাটী ক্লাব আমবাৰী বুঢ়া মছজিদ কমপ্লেক্স অপোজিট উইন্ট্ৰপ হস্পিটেল আৰু জাগৰণ গুৱাহাটীতে আমাৰ এটা ব্ৰাঞ্চ আছে। এটো আছে ফেন্সি বজাৰত আৰু এটা ব্ৰাঞ্চ আমাৰ আপোনাৰ যোৰহাটত আছে। হেতু আছে ইয়াছিন মাৰ্কেটৰ ভিতৰত গড়আলিত সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ তলত গ্ৰাউণ্ড ফ্ল'ৰত আছে। আপোনালোকে আহিব পাৰে চাব পাৰে আমাৰ কালেকশনবোৰ বহুতেই ধুনীয়া ধুনীয়া কালেকশন আমাৰ দুৰ্গা পূজাৰ বাবে আহিছে। এজোৰো চাব পাৰে বহুতেই ধুনীয়া হয়। এই কাপোৰজোৰ আপোনালোকে মাত্ৰ 2850 रुपीजত 2850 টকাত ল'ব পাৰিব। এজোৰ চাব পাৰে এজোৰ লেভেণ্ডাৰ কালাৰত আছে আপোনাৰ হোৱাইট হুটা আৰু ব্লেক হুটাৰে কাম কৰা হৈছে। এখন চাদৰখন থাকিব সৰু বুটা ডাঙৰ বুটা দুইটাৰে কাম কৰা হৈছে আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন। এখন থাকিব মেখেলাও চাব পাৰে বহুত ধুনীয়া কাপোৰটো লেভেণ্ডাৰ কালাৰ প্লাস আপোনাৰ পিংক কালাৰ টাইপত বহুত আনকমন হয় কালাৰটো। এখিনি চাদৰৰ সাইড পাৰি এটো ব্লাউজৰ পিছ হাতৰ বাবে পাৰি এটা দিয়া গৈছে। এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 2850 रुपीजত 2850 টকাত ল'ব পাৰিব।
এজোৰ চাব পাৰে এজোৰ ইটা ৰঙত আছে কালাৰটো হোৱাইট গুণা আৰু ইয়েলো কালাৰ সূতাৰে কাম কৰা হৈছে এখন চাদৰখন থাকিব ঘনকে গোটেই চাদৰতে সূতা আৰু গুণাৰে বুটা আছে এটো আঁচলটোত কিংখাপ ডিজাইনেৰে কাম কৰা হৈছে আৰু ইয়াৰ লগতে থাকিব এখন মেখেলাখনো চাব পাৰে পিও আপুনি পুৰা ওপৰলৈকে কাম কৰা হৈছে এটো আঁচলটোত মেখেলাৰ তলটো থাকিব এইখিনি চাদৰৰ সাইড পাৰি থাকিব আৰু এটো ব্লাউজৰ পিছ হাতৰ বাবে পাৰি দিয়া গৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 2850 টকা 2850 रुपीजত ল'ব পাৰিব এজোৰ চাব পাৰে এজোৰ ৰাণী পিংক কালাৰত আপোনাৰ হোৱাইট সূতা আৰু ব্ল্যাক সূতাৰে কাম কৰা হৈছে চাদৰ বিলাকত ঘনকে বুটাবোৰ দিয়া হৈছে আৰু ডাঙৰ বুটা সৰু বুটা দুইটাৰে কাম কৰা হৈছে এটো আঁচলটো থাকিব ইয়াৰ লগতে থাকিব মেখেলাখন এখন থাকিব মেখেলা প্ৰত্যেকজোৰ কাপোৰে বহুতেই ধুনিয়া হয় আৰু অতি কম প্ৰাইজত আপোনালোকলে আগবঢ়াইছো আপোনালোকে চাব পাৰে আৰু ইয়াত পিওৰ টসও আছে পিওৰ টস আৰু পলিষ্টাৰ দুইটা মিক্স আছে এনেকুৱা নহয় যে আপোনালোকক ডাইটস কোৱা হৈছে আৰু ইয়াত টস নাই কিন্তু ইয়াৰ এটা আপোনাৰ সূতা টসৰ আছে এই কাপোৰজোৰো আপোনালোকে মাত্ৰ 2850 টকা 2850 रुपीजত ল'ব পাৰিব এজোৰ চাব পাৰে মেহেন্দি গ্ৰীন কালাৰত ইয়েলো কালাৰ সূতা ব্ল্যাক সূতা আৰু হোৱাইট সূতাৰে কাম কৰা হৈছে এখন চাদৰ আৰু যদি কাপোৰবোৰ আপোনালোকৰ আমাৰ পছন্দ হৈছে তেতিয়া হলে কাপোৰজোৰ এটা স্ক্ৰিনশ্বট লৈ আমাৰ স্ক্ৰিনত থকা নম্বৰ গিটাত আপোনালোকে পঠাব পাৰে আৰু বুক কৰিব পাৰে কিন্তু উইদাউট পেমেন্টত আমাৰ বুকিংটো কনফাৰ্ম নহয় পেমেন্ট কৰাৰ পাছতহে বুকিংটো কনফাৰ্ম হয় গুৱাহাটী আৰু জোৰহাট দুইটা জায়গাতে আপোনালোকে COD ক্যাশ অন ডেলিভাৰী ল'ব পাৰিব যাৰ শিপিং চাৰ্জটো আপোনাৰ এক্সট্ৰা থাকিব আৰু DTDC কোৰিয়াৰ যোগেদি যেটো ল'ব তাৰ অসমৰ ভিতৰত শিপিংটো ফ্ৰী থাকিব অসমৰ বাহিৰত শিপিং এক্সট্ৰা থাকিব আৰু আমাৰ স্ক্ৰিনত দিয়া নম্বৰ গিটা এবাৰ আপোনালোকক জনাই দিও এটা নম্বৰ হৈছে 9085077458 আৰু এটা নম্বৰ হৈছে 9101063874 এই নম্বৰ গিটাতে আপোনালোকে কাপোৰজোৰ এটা স্ক্ৰিনশ্বট লৈ পঠাই বুক কৰিব পাৰিব এজোৰ কাপোৰো আপোনালোকে হে একে প্ৰাইজতে 2850 रुपीजত 2850 টকা ল'ব পাৰিব এজোৰ ল্যাভেন্ডাৰ কালাৰত আছে আপোনাৰ গছবুটা ডিজাইনেৰে বহুত মৰম লগা হৈ চাব পাৰে সৰু বুটা ডাঙৰ বুটা দুইটাই দিয়া হৈছে ল্যাভেন্ডাৰ কালাৰত আছে অৰেঞ্জ কালাৰ সূতা আৰু হোৱাইট সূতাৰে কাম কৰা হৈছে বহুত মৰম লগা হয় এজোৰ কাপোৰো ইয়াৰ লগত এখন মেখেলা থাকিব মেখেলাখনতো চাব পাৰে ওপৰলৈকে কাম কৰা হৈছে আৰু ইয়াতে থাকিব চাদৰৰ সাইড পাৰি আৰু ব্লাউজৰ পিছৰ হাতৰ বাবে এটা পাৰি দিয়া গৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 2850 টকা 2850 रुपीजত ল'ব পাৰিব এজোৰ চাব পাৰে এজোৰ আপোনাৰ ডাৰ্ক গ্ৰে কালাৰত আছে ৰেড সূতা ব্ল্যাক সূতা আৰু ইয়েলো কালাৰ সূতাৰে অৰেঞ্জ কালাৰ সূতাৰে কাম কৰা হৈছে এখন চাদৰ থাকিব সৰু বুটা ডাঙৰ বুটা দুইটাই দিয়া হৈছে আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন আৰু যদি কোনোবা ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে ল'ব বিচাৰে তেতিয়া হলে আমাৰ স্ক্ৰিনত দিয়া নম্বৰ গিটাত আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু নিজৰ ব্যৱসায়ৰ বাবে ফেন্সি বজাৰ গুৱাহাটী ক্লাব আমবাৰী জোৰহাট তিনিটা ব্ৰাঞ্চৰ পৰাই হোলসেলত ল'ব পাৰিব এখন মেখেলা থাকিব মেখেলাটো ওপৰলৈকে কাম কৰা হৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 2850 रुपीजত 2850 টকা ল'ব পাৰিব এজোৰ চাব পাৰে এজোৰ লাইট ল্যাভেন্ডাৰ কালাৰত আছে বহুত মৰম লগা এজোৰ সি গ্ৰীন কালাৰ সূতা আৰু অৰেঞ্জ কালাৰ সূতাৰে কাম কৰা হৈছে ইয়াৰ বুটাবোৰ একেবাৰে ঘনকে দিয়া হৈছে গোটেই চাদৰখনতে চাব পাৰে এখন চাদৰ থাকিব ইয়াৰ লগত থাকিব আপোনাৰ মেখেলাখন আৰু ইয়াতে থাকিব আপোনাৰ মেখেলাখন এখন মেখেলাটো ওপৰলৈকে কাম কৰা হৈছে আৰু বেছ আহল বহল হৈ পিন্ধিবলৈ সুবিধা পাব ইয়াৰ লগতে থাকিব আপোনাৰ ব্লাউজৰ পিছটোৰ হাতৰ বাবে এটা পাৰি দিয়া গৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 2850 টকা 2850 रुपीजত ল'ব পাৰিব এজোৰ চাব পাৰে এজোৰ লাইট ব্লু টাইপত আছে ডুৱেল টোন হয় কালাৰটো বৰ ধুনিয়া কপাৰ গুণা আৰু হোৱাইট সূতাৰে কাম কৰা হৈছে ডাঙৰ বুটা সৰু বুটা দুইটাই আছে তো আঁচলটো থাকিব আৰু লগত থাকিব এখন মেখেলাখনতো চাব পাৰে ওপৰলৈকে কাম কৰা হৈছে এখন মেখেলা থাকিব আৰু ইয়াৰ লগতে আছে আপোনাৰ ব্লাউজৰ পিছটো আৰু চাদৰৰ সাইড পাৰিখিনি এইখিনি থাকিব চাদৰৰ সাইড পাৰি এটো ব্লাউজৰ পিছ হাতৰ বাবে পাৰি দিয়া গৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 2850 টকা 2850 रुपीजত ল'ব পাৰিব এজোৰ চাব পাৰে এজোৰ ব্লু কালাৰৰ ওপৰত আপোনাৰ হোৱাইট গুণা আৰু ব্লু কালাৰ সূতাৰে সেলফ কালাৰ সূতাৰে কাম কৰা হৈছে তে চাদৰতে বুটা দিয়া হৈছে এটো আঁচলটো এইখিনি চাদৰৰ সাইড পাৰি থাকিব আৰু সোমবাৰৰ পৰা দেওবাৰলৈকে আমাৰ গোটেই সপ্তাহে দোকান খোলা থাকে ৰাতিপুৱা 10টা পৰা গধূলি 8:30 লৈকে আপোনালোকে আমাৰ দোকান খোলা পাব আহিব পাৰে আমাৰ নতুন কালেকচনবোৰ আপোনালোকে চাব পাৰে আৰু বহুতে অফাৰ প্ৰাইজত আপোনালোকলে আমি প্ৰত্যেকজোৰ মেখেলা চাদৰে আগবঢ়াই আছো আপোনালোকে আহিব পাৰে ল'ব পাৰে
এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 2850 रुपीजত 2850 টকাত ল'ব পাৰিব এজোৰ চাব পাৰে এজোৰ অলপ কফি কালাৰ টাইপত আছে বহুত ধুনীয়া কালাৰটো মেৰুন কালাৰ বুলি ক'ব পৰা যায় এখন চাদৰখন থাকিব ইয়েলো সূতাৰ ব্ল্যাক সূতাৰে কাম কৰা হৈছে এখন চাদৰ গুটি গাতে বুটা দিয়া হৈছে আৰু এইখন থাকিব মেখেলাখনটো চাব পাৰে বহুতি ব্ৰাইট হৈ কালাৰ কম্বিনেশন বহুত ধুনীয়া হয় আৰু ইয়াৰ লগত থাকিব চাদৰৰ সাইড পাৰিখিনি আৰু ব্লাউজৰ পিছটো এইখিনি চাদৰৰ সাইড পাৰি এটো ব্লাউজৰ পিছ হাতৰ বাবে এটা পাৰি দিয়া গৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 2850 रुपीजত 2850 টকাত ল'ব পাৰিব এজোৰ চাব পাৰে এজোৰ লাইট পিংক পিচ পিংক কালাৰত আছে ব্লু কালাৰ হুটা সি গ্ৰীন কালাৰ হুটা আৰু গোল্ডেন গুণাৰে কাম কৰা হৈছে এখন চাদৰখন থাকিব গুটি গাতে বুটা দিয়া আছে এটো আঁচলটো এখিনি চাদৰৰ সাইড পাৰিখিনি আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন এখন চাব পাৰে মেখেলাটো ঠিক ওপৰলৈকে কাম কৰা হৈছে আৰু ইয়াতে থাকিব আপোনাৰ ব্লাউজৰ পিছটো এটো হাতৰ বাবে পাৰি দিয়া গৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 2850 টকা 2850 रुपीजত ল'ব পাৰিব এজোৰ চাব পাৰে এজোৰ আপোনাৰ লাইট গ্ৰে কালাৰত আছে কালাৰটো কিন্তু ধুনীয়া বহুত ধুনীয়া আৰু ব্ল্যাক সূতাৰ হোৱাইট সূতাৰে কাম কৰা হৈছে এটো আঁচলটো থাকিব গুটি গাতে বক্স ডিজাইনত সৰু বুটা ডাঙৰ বুটা দুইটাই দিয়া হৈছে লগত এখন মেখেলা থাকিব মেখেলাখনো চাব পাৰে এখন মেখেলা থাকিব আৰু ইয়াৰ লগতে থাকিব আপোনাৰ চাদৰৰ সাইড পাৰিখিনি আৰু ব্লাউজৰ পিছটো হাতৰ বাবে পাৰি দিয়া গৈছে আৰু এইবোৰ হ্যান্ডলুমৰ কাপোৰ হয় আপোনালোকে অতি হুনকাল কৰিব প্ৰায় কাপোৰবিলাক আমাৰ ওয়ান পিস কৈ থাকে তেতিয়া মানে কোনোবাই নাপায় হেকাৰণে আপোনাৰ বেয়া পায় কিন্তু বহুতই ধুনীয়া হয় কালেকশনখিনি আপোনালোকে যিমান পাৰে হুনকাল কৰিব আৰু প্ৰাইস বিলাক একেবাৰে আমাৰ ৰিজনেবল পাব এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 2850 रुपीजত 2850 টকাত ল'ব পাৰিব এজোৰ চাব পাৰে এজোৰ ইয়েলো কালাৰত লাইট ইয়েলো ক্ৰীম ইয়েলো টাইপৰ কালাৰত আছে হোৱাইট গুণ আৰু ৰেড সূতাৰে কাম কৰা হৈছে এখন চাদৰখন থাকিব গুটি চাদৰতে বুটা দিয়া হৈছে এটো আঁচলটো এখিনি চাদৰৰ সাইড পাৰিখিনি আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন এখন থাকিব মেখেলাখনটো ওপৰলৈকে কাম কৰা হৈছে আৰু ইয়াতে থাকিব ব্লাউজৰ পিছটো হাতৰ বাবে এটা পাৰি দিয়া গৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 2850 টকা 2850 रुपीजত ল'ব পাৰিব এজোৰ চাব পাৰে সি গ্ৰীন কালাৰৰ ওপৰত আছে আৰু যদি আপোনালোকে কাপোৰবোৰ আমাৰ ৰেডি কৰাব বিচাৰে যেনেকৈ চাদৰৰ সাইড পাৰি দহি মেখেলা এই সকলোখিনি কাম আমাৰ ইয়াত কৰাব পাৰে ডিজাইনাৰ ব্লাউজ লেহেঙ্গা কুৰ্তি সকলোবোৰ সিলুৱাব পাৰে আপোনালোকে অনলাইন মেজাৰমেন্ট দি বা দোকানত আহি মেজাৰমেন্ট দি আমাক অৰ্ডাৰ দিব পাৰে বা সিলুৱাব পাৰে আৰু এটো নহয় যে অকল আমাৰ দোকানৰ পৰা কিনা হলেহে আমি সিলাও আপোনালোকে যদি বেলেগৰ পাও কিনে আমাক অৰ্ডাৰ দিব পাৰে বা সিলুৱাব পাৰে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 2850 টকা 2850 रुपीजত ল'ব পাৰিব এজোৰ চাব পাৰে গ্ৰে কালাৰৰ ওপৰত আছে আপোনাৰ ব্ল্যাক সূতা আৰু ৰেড সূতা মেৰুন সূতাৰে কাম কৰা হৈছে সৰু বুটা দুইটা ডাঙৰ বুটা দুইটাই দিয়া হৈছে এটো আঁচলটো আৰু ইয়াৰ লগতে থাকিব আপোনাৰ মেখেলাখন এখন আহিব মেখেলাও চাব পাৰে এখন মেখেলা থাকিব আৰু ইয়াৰ লগতে থাকিব আপোনাৰ ব্লাউজৰ পিছটো আৰু চাদৰৰ সাইড পাৰিখিনি এখিনি চাদৰৰ সাইড পাৰি এটো ব্লাউজৰ পিছ হাতৰ বাবে পাৰি দিয়া গৈছে এজোৰ কাপোৰো আপোনালোকে মাত্ৰ 2850 रुपीजত 2850 টকাত ল'ব পাৰিব আৰু ভিডিওটো চাই কেনেকুৱা পালে কমেন্টত জনাব ধন্যবাদ